আপুনি যদি গাঁৱত বাস কৰে তেন্তে আপোনাৰ এটা নিশ্চয় পঞ্চায়ত আছে। আপুনি হয়তো গম পায় নে নাপায় মই নাজানো, কিন্তু আপোনাৰ পঞ্চায়তত লাখৰ ঘৰত নহয় কোটিৰ ঘৰত প্ৰত্যেক বছৰে কাম হয়। আপুনি পঞ্চায়তত কেনেকৈ ঠিকাদাৰ হ'ব পাৰে, নিজৰ নামটো পঞ্চায়তৰ ঠিকাদাৰ হিচাপে কেনেকৈ ৰেজিষ্টাৰ্ড কৰিব পাৰে, বা আপুনি কাম কেনেকৈ পাব পাৰে, পঞ্চায়ত লেভেলত আপুনি কাম কৰিবলৈ হ'লে কি কি লাইচেঞ্চ লাগিব, গোটেই আজি আলোচনা কৰিম। ভিডিঅ' কমপ্লিট চাব, আধা ভিডিঅ' চালে আপুনি আধা নলেজ পাব, কমপ্লিট চাব আপুনি ভিডিঅ'টো। চাওক, পঞ্চায়ত লেভেলত ঠিকা কৰিবলৈ হ'লে আপোনাৰ হাতত প্ৰথম কথা কোনো ধৰণৰ লাইচেঞ্চ নালাগে। যেনেকুৱাকৈ PWD আপোনাৰ ঠিকাদাৰ হ'বলৈ হ'লে PWDৰ লাইচেঞ্চ লাগে, চিভিলৰ ঠিকাদাৰ হ'ব লাগিলে চিভিলৰ লাইচেঞ্চ লাগে, আপোনাৰ পাব্লিক হেল্থৰ ঠিকাদাৰ হ'বলৈ হ'লে পাব্লিক হেল্থৰ লাইচেঞ্চ লাগে, ইলেক্ট্ৰিচিটি ঠিকাদাৰ হ'ব লাগিলে ইলেক্ট্ৰিচিটি ঠিকাদাৰৰ লাইচেঞ্চ লাগে। কিন্তু পঞ্চায়তৰ ঠিকা কৰিবলৈ হ'লে আপোনাৰ কোনো ধৰণৰ লাইচেঞ্চ নালাগে। আৰু এটা কথা ইয়াতে মই এড কৰি দিওঁ, যিটো MLA ফাণ্ডৰ ঠিকা হয়, MLA ফাণ্ডৰ যিবিলাক কাম হয় তাতে 20 লাখ টকাৰ তলত MLA এটাই কাম দিব, ধৰক এটা ৰাস্তা ৰিপেয়াৰিং বা এটা দলং নিৰ্মাণ, কিবা সৰু সুৰা কাম যিবিলাক 20 লাখ টকাৰ তলত, সেই 20 লাখ টকাৰ তলৰ কাম কৰিবলৈ হ'লেও কোনো ধৰণৰ ঠিকাৰ লাইচেঞ্চ কৰাৰ প্ৰয়োজন নাই। আপুনি ভিডিঅ' কমপ্লিট চাব, গম পাব। চাওক, পঞ্চায়ত লেভেলত আপুনি দেখা পায় যে কামবিলাক হৈ আছে, ৰাস্তা ৰিপেয়াৰিং হৈ আছে, চেণ্ড গ্ৰেভেল দি আছে, কিবা কিবি কাম কৰি আছে পঞ্চায়তত, কিবা ঘৰ নিৰ্মাণ কৰিছে, মাৰ্কেট শ্বেড এটা বনাই আছে। তাৰ কাৰণে এটা কমিটি বনাব লাগে, সেইটো কমিটি হৈছে কনষ্ট্ৰাকশ্যন কমিটি। সেই কনষ্ট্ৰাকশ্যন কমিটিক কামৰ দায়িত্ব দি দিয়া হয়। যিকোনো এজন মানুহক প্ৰেছিডেণ্ট বনোৱা হয়, কিছুমান মানুহক মেম্বাৰ বনোৱা হয়, আৰু পঞ্চায়তৰ যিটো ছেক্ৰেটাৰী থাকে সেই মানুহজন সেই কমিটিৰ এজন মেম্বাৰ হিচাপে থাকে, মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকে। চৰকাৰীভাৱে ছেক্ৰেটাৰীয়ে চোৱা চিতা কৰে, কামৰ গোটেই দায়িত্বখিনি থাকে আপোনাৰ কনষ্ট্ৰাকশ্যনৰ যিটো প্ৰেছিডেণ্ট থাকে, কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেছিডেণ্টৰ ওচৰত কামৰ দায়িত্বখিনি থাকে। আপুনি কেনেকৈ কাম কৰিব পাৰিব, প্ৰত্যেকটো কামৰতো কনষ্ট্ৰাকশ্যন কমিটি বেলেগ বেলেগ থাকে। হয়তো আপুনি এটা কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেছিডেণ্ট হৈ সেই কামটো কৰিব পাৰিব, কিন্তু আপুনি অভাৰঅল গোটেই কাম, যিবিলাক 100টা কামৰতো প্ৰেছিডেণ্ট আপোনাক নবনায়, বেলেগ বেলেগ গাঁৱত হ'ব। গতিকে আপুনি কেনেকৈ কাম কৰিব, চাওক, আপুনি ঠিকাদাৰ হিচাপে যদি কাম কৰিব বিচাৰে, প্ৰথমতে আপুনি এটা ছাপ্লায়াৰ ৰেজিষ্ট্ৰেশ্যন লৈ ল'ব। ছাপ্লায়াৰ হিচাপে এটা ৰেজিষ্ট্ৰেশ্যন আপুনি লৈ ল'ব। যেনেকৈ ধৰক, সেই যে কনষ্ট্ৰাকশ্যন কমিটিয়ে এটা মাৰ্কেট শ্বেড বনাব, বা এটা দলং নিৰ্মাণ কৰিব, এটা ৰাস্তা মেৰামতি কৰিব, বা নতুনকৈ এটা ৰাস্তা বনাব, বা মন্দিৰ মছজিদ ঘৰত কিবা এটা আপোনাৰ কাম কৰিব, বা এটা ৱাল বাউণ্ডেৰী নিৰ্মাণ কৰিব, তাৰ কাৰণে কনষ্ট্ৰাকশ্যন কমিটি বনাই দিয়ে। কনষ্ট্ৰাকশ্যন কমিটিয়ে ওচৰত সেই কামখিনিৰ দায়িত্ব অফিচিয়েলি থাকে, কিন্তু আপুনি বাস্তৱত চাব যে কামখিনি প্ৰেছিডেণ্টেই কৰি আছে। আপুনি কেনেকৈ কাম কৰিব, আপুনি এটা ছাপ্লায়াৰ হিচাপে ৰেজিষ্ট্ৰেশ্যন লৈ লওক। আপুনি ছেক্ৰেটাৰীজনক আৰু প্ৰেছিডেণ্টজনক আপুনি ধৰক যে মোৰ এটা ছাপ্লায়াৰ ৰেজিষ্ট্ৰেশ্যন আছে, মোৰ GST আছে, মই যিমানবিলাক মাল লাগে অমুক কামটো, অমুক পাৰ্টিকুলাৰ, ধৰক এটা ৰাস্তাত 20 লাখ টকা 30 লাখ টকাৰ এটা ৰাস্তা চেংচন হৈছে, আপুনি কওক যে যিমানবিলাক তাতে বালি লাগে মোৰ পৰা লওক, যিমানবিলাক পাথৰ লাগে, যিমানবিলাক চিমেণ্ট লাগে, ৰড লাগে, কিবা কিবি লাগে, গোটেইখিনি মোৰ পৰা আপুনি ছাপ্লাই লওক। আপুনি ছাপ্লায়াৰ হিচাপে কাম কৰিব পাৰে, কাৰণ কাম কৰিবলৈ হ'লে সিহঁতৰ বালি লাগিব, পাথৰ লাগিব, বহুত কিবা কিবি লাগে, গোটেইখিনি আপুনি ছাপ্লায়াৰ হিচাপে তাত যোগান ধৰিব পাৰে। তাৰ কাৰণে আপোনাৰ এটা GST লাগিব, এটা ছাপ্লায়াৰ ৰেজিষ্ট্ৰেশ্যন লাগিব, কোনো ধৰণৰ ঠিকাৰ লাইচেঞ্চৰ আপোনাৰ প্ৰয়োজন নাই। এতিয়া হয়তো আপোনালোকে বহুত মানুহে মোক ফোন কৰে, সোধে যে প্ৰেছিডেণ্টে পাত্তাই নিদিয়ে, ছেক্ৰেটাৰী পাত্তাই নিদিয়ে। ভাই, তাতে বহুত ঘোটালা হৈছে। যদি আপোনাক জেনুইনভাৱে আপুনি পঞ্চায়তত যায়, আপুনি কথাবিলাক সোধে বা তেনেকৈ কয় যে মোক ছাপ্লায়াৰ হিচাপে লওক, সিহঁতে আপোনাক ডাইৰেক্ট ৰিজেক্ট কৰি দিয়ে যে এনেকুৱা কোনো ছিষ্টেম নাই, ছাপ্লায়াৰৰ কোনো ছিষ্টেম নাই, বা আমি অলৰেডি লৈ লৈছোঁ, বা এনেকুৱা ঠিকাৰ কোনো ছিষ্টেম নাই। তাতেই ঘোটালা হৈ আছে, কাৰণ ছিষ্টেমটো সিহঁতে এনেকুৱাকৈ সজাইছে, প্ৰেছিডেণ্ট ছেক্ৰেটাৰী কওক, BDO কওক, সিহঁতে কিছুমান দুৰ্নীতিপৰায়ণ মানুহ লৈ এনেকুৱাকৈ সজাইছে যে যিমানবিলাক পইচা চৰকাৰৰ পৰা ক্ৰ'ৰ টকা আহিব, সিহঁতে বেলেগ বেলেগ মানুহৰ নামত, বেলেগ বেলেগ ছাপ্লায়াৰৰ নামত সিহঁতে দেখায়। অফিচিয়েলি সিহঁতে বেলেগ ছাপ্লায়াৰ দেখায়, কিন্তু প্ৰেক্টিকেলি সিহঁতে নিজেই কৰে কামখিনি। এটা BDOৰ ওচৰত বহুত কাম আহে, তাৰ ডেভেলপমেণ্টৰ ব্লকত বহুত কাম আহে, সেই কামখিনি এটা BDOই কি কৰে, বেলেগ বেলেগ ছাপ্লায়াৰৰ জৰিয়তে দি মাল কিনা দেখায়, কিন্তু একচুৱেলি সিহঁতৰ দায়িত্বখিনি BDOৰ ওচৰতেই ৰাখি থয়, প্ৰেছিডেণ্ট বা ছেক্ৰেটাৰীৰ ওচৰতেই ৰাখি থয়। ওচৰে পাঁজৰে থকা যিটো দলৰ প্ৰেছিডেণ্ট থাকে, সেই দলৰ পৰা 2-এজন দালাল শ্ৰেণীৰ মানুহ লৈ লোৱা হয়, আৰু কিছুমান দালাল লৈ সিহঁতে দালালক এটা ছাপ্লায়াৰ
ছাপ্লায়াৰ ৰেজিষ্ট্ৰেশ্যন দেখাই দালালৰ পৰা মাল কিনা বুলি দেখাই তেওঁলোকে কামখিনি কৰি থাকে আপুনি যদি পঞ্চায়তত গৈছে বিডিঅ'ৰ ওচৰত গৈছে ছেক্ৰেটাৰীৰ ওচৰত গৈছে আৰু আপোনাক পাট্টা দিয়া নাই তাতে আপুনি নিশ্চিত থাকিব লাগিব যে তাতে বৃহৎ এটা ঘোটালা হৈ আছে সেইকাৰণে আপোনাক পাট্টা দিয়া নাই সিহঁতে বিচৰা নাই যে সিহঁতে যিটো কৰাপশ্যনৰ যিটো জাল পেলাইছে সেই জালত এজন ভাল মানুহ যাওক আপুনি যাওক যাই কিনে আপুনি কাম কৰক সেই কথাটো সিহঁতে বুজা নাই যদি সিহঁতে আপোনাক পাট্টা দিয়া নাই তেতিয়াহ'লে আপুনি RTI কৰি দিব পাৰে তাত যিটো ঘোটালা হৈছে সেইটো আপুনি এক্সপ'জ কৰি দিব পাৰে আপুনি RTI কৰি দিয়ক যদি বিশেষ ঘোটালা আপোনাৰ চকুত পৰিছে আপুনি RTI কৰি দিয়ক ইন জেনুইন আপোনাক সিহঁতে ছাপ্লায়াৰ হিচাপে ল'বই লাগিব কাৰণ আপোনাৰ যিটো পঞ্চায়ত এইটোৰ কাৰণে চৰকাৰে কোনো ঠিকাৰ ছিষ্টেমে কৰা নাই পঞ্চায়তত ঠিকা শব্দটোৱে নাই পঞ্চায়তত ঠিকাদাৰ শব্দটোৱে নাই পঞ্চায়তত গাঁও উন্নয়ন কৰিব গাঁৱৰ মানুহে উন্নয়ন কৰিব তাতে প্ৰেচিডেণ্ট মুৰব্বী হিচাপে থাকিব গাঁৱৰ মানুহৰ উন্নয়নৰ কাৰণে যিমানখিনি টকা দিছে সেইটো গাঁৱৰ মানুহে উন্নয়ন কৰি ল'ব তাতে ঠিকাৰ কোনো ছিষ্টেম নাই গতিকে তাত আপোনাৰ গাঁৱৰ ৰাস্তাটো যদি চেণ্ড গ্ৰেভেলখিনি পাথৰখিনি আপোনাৰ যিমান মেটেৰিয়েলছ লাগে সেইখিনি যদি আপোনাৰ পৰা ছাপ্লাই নলয় বেলেগ এটা কোনোবা দালাল মানুহৰ পৰা ছাপ্লাই লৈ সিহঁতে কাম কৰি আছে আপুনি কাম এইটো RTI কৰক আপুনি কাম ষ্টপ কৰি দিব পাৰে কাৰণ যিহেতু অফিচিয়েলি আপোনাৰ গাঁৱৰ পৰাই এজন কনষ্ট্ৰাকশ্যন কমিটিৰ মানুহ নিৰ্মাণ কৰা হ'ব প্ৰেচিডেণ্ট নিৰ্মাণ কৰা হ'ব সেই প্ৰেচিডেণ্টজনক আপুনি ধৰি যে যিমানখিনি মাল লাগে মোৰ পৰা ছাপ্লায়াৰ লওক এতিয়া কি হয় প্ৰেক্টিকেলি যে সেই ছাপ্লায়াৰ কি কনষ্ট্ৰাকশ্যন কমিটিৰ মানুহজন সিহঁতে নিজৰ মানুহ বনাই লয় সেই প্ৰেচিডেণ্টৰ বা ছেক্ৰেটাৰী বিডিঅ'ৰ সাংগপাংগবিলাক কিছুমান মানুহক নামত বনাই লৈ সিহঁতে কামখিনি কৰে গতিকে আপুনি ভালকৈ এপ্ৰ'চ কৰক আপুনি GST লওক আপুনি এটা ছাপ্লায়াৰ হিচাপে ৰেজিষ্ট্ৰেশ্যন লৈ লওক ছাপ্লায়াৰ হিচাপে ৰেজিষ্ট্ৰেশ্যন আপুনি বহুত ধৰণে ল'ব পাৰে এটা NGO হিচাপে ল'ব পাৰে এটা পাৰ্টনাৰশ্বিপ ফাৰ্ম হিচাপে ল'ব পাৰে আসাম শ্বপ এণ্ড ইষ্টাব্লিছমেণ্ট এক্টৰ জৰিয়তে দি আপুনি এটা ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰে কিন্তু আটাইতকৈ ভাল হ'ল আৰু সহজ হ'ল আপোনাৰ কাৰণে এটা MSME হিচাপে আপুনি এটা ছাপ্লায়াৰ হিচাপে আপুনি এটা ৰেজিষ্ট্ৰেশ্যন লৈ লওক ঠিক তেনেকৈ আপুনি এটা GST লৈ লওক ৱৰ্ক কণ্ট্ৰাক্টৰ হিচাপে এটা GST লৈ লওক এই দুটা কাম হ'লে আপুনি বিডিঅ'ক ধৰক ছেক্ৰেটাৰীক ধৰক প্ৰেচিডেণ্টক ধৰক যে যিমানখিনি কাম লাগে আপোনালোকৰ যিমান ৰাস্তাৰ কাম হওক যিমান কাম হৈ থাকিব পঞ্চায়তত যিমানবিলাক কাম লাগে আপোনালোকে বস্তুখিনি আমাৰ পৰা ছাপ্লাই লওক বালিটো আপোনালোকৰ লাগিব পাথৰ আপোনালোকৰ লাগিব চবতে লাগি আছে গতিকে এইখিনি আমাৰ পৰা ছাপ্লাই লওক এনেকুৱাকৈ আপুনি পঞ্চায়ত লেভেলৰ ঠিকাদাৰ হ'ব পাৰে যদি আপোনালোকে GST আপোনালোকে আপোনাৰ MSME ৰেজিষ্ট্ৰেশ্যন বা GST যদি আপোনালোকে বাহিৰৰ পৰা ল'ব খোজে চাৰ্টাৰ একাউণ্টেণ্টৰ পৰা ল'ব পাৰে টেক্স কনচালটেণ্টবিলাকৰ পৰা ল'ব পাৰে তাতে আপোনাৰ GST আৰু MSME এইবিলাক আপুনি নিজেও কৰি ল'ব পাৰে যদি আপুনি নিজে নোৱাৰে আপুনি বাহিৰা চাৰ্টাৰ একাউণ্টেণ্টৰ পৰা ল'ব পাৰে আপোনাৰ 4-5 হাজাৰ টকাৰ ভিতৰত আপোনাৰ হৈ যাব যদি আপুনি ক'ৰবাত চাৰ্টাৰ একাউণ্টেণ্ট খুজি পোৱা নাই আমাৰ লগতো যোগাযোগ কৰিব পাৰে আমি আপোনাক কম ফিজতে বনাই দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ' ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ